নমস্কাৰ মোৰ চেনেলৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি একেলগে নমকিন বনাওঁ। মই আটা লৈছোঁ আৰু 4 ভাগৰ এভাগ ময়দা লৈছোঁ। ইয়াত মই এচামুচ আজৱাইন, কলা তিল, চফ, সোৱাদ অনুসৰি নিমখ, ঘি 2 চামুচ দি পেলাই ভালদৰে হাতখনেৰে মিহলাই লৈছোঁ। মিহলাই লোৱাৰ পিছত ইয়াত মই পানী দি পেলাই ভালদৰে এটা ডো বনাই লৈছোঁ। ডোটো বনোৱাৰ পিছত মই 10 বা 15 মিনিট সময় কাৰণে অকমান ৰেষ্ট ল'বলৈ থৈ দিলোঁ। তেতিয়াহে আটাৰ লাৰুটো ধুনীয়া সফ্ট হৈ উঠে আৰু আপোনালোকে নমকিন বনাবলৈ সহজ হ'ব। আনফালে বাটি এটাত মই ৰিফাইন তেল লৈছোঁ আৰু 2 চামুচ ময়দা লৈছোঁ। ময়দা আৰু ৰিফাইন তেলখিনি ভালদৰে মই মিহলাই লৈছোঁ। এইখিনি মই সাইড কৰি থৈ টাইলছখনৰ ওপৰতে অকমান আটা দি পেলাই ডাঙৰ আটাৰ লাৰুটো অকমান হাতেৰে মাৰি লৈছোঁ। মাৰি লোৱাৰ পিছত দুভাগ কৰি তাত সৰু লাৰু এটা লৈ আটা গুৰি দি আটা লাৰুটো ধুনীয়াকৈ এখন পাতল ৰুটিৰ দৰে বেলি লৈছোঁ। ৰুটিখন বেলি লোৱাৰ পিছত মই ৰুটিখনৰ ওপৰত ৰিফাইন আৰু ময়দাৰ মিক্সাৰখিনি ভালদৰে লগাই লৈ ৰুটিখন ভালদৰে মেৰিয়াই ল'লোঁ। মেৰিয়াই লোৱাৰ পিছত এখন চাকুৰ সহায়ত মই সৰু সৰুকৈ 2 বা 3 ইঞ্চি পাৰ্থক্য কৰি কাটি লৈছোঁ। কাটি লোৱাৰ পাছত সৰু সৰু আটাৰ লাৰু কেইটা মই বেলি লৈছোঁ। এই এটা ধুনীয়া ডিজাইন হৈ উঠে দেখিছেনে? বাকী কেইটাও মই আটা সৰু সৰু লাৰু কেইটা বেলি ল'ম। এইখনত তেলখিনি গৰম হ'বলৈ দি পেলাই মই কেইখন এখন এখনকৈ বহাই দিলোঁ। আপোনালোকে মনত ৰাখিব যে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। বেছি গৰমো নহয় আৰু বেছি ঠাণ্ডা, তেতিয়াই নমকিন কেইখন ধুনীয়া হৈ ফুলি উঠিব আৰু খাবলৈও ভাল লাগিব। 4 মিনিট থকাৰ পিছত নমকিনখিনি ধুনীয়া গল্ডেন কালাৰ আহিছে দেখিছেনে? জেচাখনৰ সহায়ত মই গোটেইখিনি নমকিন উলিয়াই লৈছোঁ। এনেকৈ নমকিন বনালে আপোনালোকে 2 বা 3 মাহলৈকে ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে নমকিনখিনি। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক নিশ্চয় কৰি দিব আৰু যদি নতুনকৈ আহি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ, নমস্কাৰ।